নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম। প্ৰথম চ যোগ ন্য যোগ প্ৰথম চ সমান ন্যয় চন চ ন্যয় চন চ ন্য যোগ প্ৰথম চ সমান ন্যয় চন ছ হৰ্ষ ই ন্যয় চন ছ তাত হৰ্ষৰিকাৰ ইঞ্চি কদ হৰ্ষকাৰে কু ন্যয় চন ছ তাত হৰ্ষৰিকাৰ দন্তীয়া ত কুঞ্চিত তালব্যাস যোগ প্ৰথম ছ সমান তালব্যাস ছ প তালব্যাস ছ তাত হৰ্ষৰিকাৰ ম পশ্চিম পদ আকাৰে পা তালব্যাস ছ তাত আকাৰ দন্তীয়া তজ্জকাৰে ত্য পাশ্চাত্য। তোমালোকে মন কৰিছানে? ন্যৰ লগত যদি প্ৰথম ছ যোগ হয় তেতিয়া আখৰৰ ৰূপটো সলনি হৈ যায়। ন্য যোগ প্ৰথম ছ ন্যয় চন ছ আখৰৰ ৰূপটো সম্পূৰ্ণ সলনি হৈ গৈছে। এতিয়া আমি লিখি চাম। ন্য যোগ প্ৰথম ছ সমান ন্যয় চন ছ। এতিয়া এটা শব্দ লিখো হৰ্ষ ই ন্যয় চন ছ ইঞ্চি। তাৰপিছত আকৌ এটা শব্দ চোৱা কদ হৰ্ষকাৰে কু হৰ্ষৰি ন্যয় চন ছ দন্তীয়া ত কুঞ্চিত। তোমালোকে এনেকৈ লিখিব লাগিব। আমি এতিয়া শব্দকেইটা পঢ়ি যাম, তোমালোকেও চাই যাবা। হৰ্ষ ই ন্যয় চন ছ তাত হৰ্ষৰিকাৰ ইঞ্চি কদ হৰ্ষকাৰে কু ন্যয় চন ছ তাত হৰ্ষৰিকাৰ দন্তীয়া ত কুঞ্চিত। তোমালোকে জানানে কুঞ্চিত মানে কি? কুঞ্চিত মানে হ'ল কোচ খোৱা বা বেকা। প তালব্যাস ছ তাত হৰ্ষৰিকাৰ ম পশ্চিম পদ আকাৰে পা তালব্যাস ছ তাত আকাৰ দন্তীয়া তজ্জকাৰে ত্য পাশ্চাত্য। এতিয়া চাই যোৱা। ম ন্যয় চন ছ মঞ্চ অ ন্যয় চন ছ ল অঞ্চল প ন্যয় চন ছ ল তাত হৰ্ষৰিকাৰ দ্বিতীয় ছ পঞ্চল্লিছ কৈৰক্ৰ তাত অকাৰ ন্যয় চন ছ ক্ৰৌঞ্চ কত আকাৰে কা ন্যয় চন ছ দন্তীয়া ন কাঞ্চন। তোমালোকে জানানে কাঞ্চন মানে কি? কাঞ্চন মানে হ'ল সোণ। প ন্যয় চন ছ তাত আকাৰ ২৯ দন্তীয়া ত পঞ্চায়ত দন্তীয়া নত হৰ্ষৰিকাৰে নি তালব্যাস ছ ২৯ নিশ্চয় দন্তীয়া নত হৰ্ষৰিকাৰে নি তালব্যাস ছ তাত হৰ্ষৰিকাৰ দন্তীয়া ত নিশ্চিত অ দন্তীয়া নত হৰ্ষৰিকাৰে নি তালব্যাস ছ তাত হৰ্ষৰিকাৰ দন্তীয়া ত অনিশ্চিত। তোমালোকে শব্দকেইটা আকৌ এবাৰ চাই যোৱা। ইঞ্চি কুঞ্চিত পশ্চিম পাশ্চাত্য মঞ্চ অঞ্চল ৪৫ ক্ৰৌঞ্চ কাঞ্চন পঞ্চায়ত নিশ্চয় নিশ্চিত অনিশ্চিত। এতিয়া তোমালোকে বাক্যকেইটা চাই যোৱা। সূৰ্য পশ্চিম দিশত মাৰ যায় কাকো নকৰিবা বঞ্চিত ভগাবা কিঞ্চিত কিঞ্চিত। সঞ্চয় কৰা ভাল অভ্যাস পেঞ্চিল এবিধ লিখা
সঁজুলি। দ্ৰৌপদীৰ আন এটা নাম পাঞ্চালী। তোমালোকে আকৌ এবাৰ বাক্যকেইটা চাই যোৱা। সূৰ্য পশ্চিম দিশত মাৰ যায়। সূৰ্য কোন দিশত মাৰ যায়? সূৰ্য পশ্চিম দিশত মাৰ যায়। আৰু সূৰ্য কোন দিশে ওলায় তোমালোকে জানানে? সূৰ্য পূব দিশত উদয় হয়। কাকো নকৰিবা বঞ্চিত। কাকো কি কৰিব নালাগে? বঞ্চিত কৰিব নালাগে। ভগাবা কিঞ্চিত কিঞ্চিত। কিঞ্চিত কিঞ্চিত হ'ল অলপ অলপ। অলপ অলপ ভগাব লাগে। তাৰপিছত চোৱা, সঞ্চয় কৰা ভাল অভ্যাস। সঞ্চয় মানে জমা কৰা। জমা কৰা কি অভ্যাস? ভাল অভ্যাস। সঞ্চয় মানে জমা। পেঞ্চিল এবিধ লিখা সঁজুলি। আমি জানো সকলোৱে আমি কিহেদি লিখোঁ? পেঞ্চিলেদি লিখোঁ। পেঞ্চিল এবিধ কি? পেঞ্চিল এবিধ লিখা সঁজুলি। দ্ৰৌপদীৰ আন এটা নাম পাঞ্চালী। দ্ৰৌপদীৰ আন এটা নাম কি? পাঞ্চালী। ছবিত তোমালোকে দেখিছানে? এইগৰাকী দ্ৰৌপদী। এই দ্ৰৌপদীৰ আন এটা নাম কি বুলি কৈছে? পাঞ্চালী বুলি কৈছে। পাঞ্চালী বা দ্ৰৌপদী কাৰ ঘৈণীয়েক? পঞ্চপাণ্ডৱৰ ঘৈণীয়েক। পঞ্চপাণ্ডৱ কোন তোমালোকে জানানে? পঞ্চপাণ্ডৱ হ'ল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ। এই পাঁচজনক কি বুলি কোৱা হয়? পঞ্চপাণ্ডৱ বুলি কোৱা হয়। এই দ্ৰৌপদীৰ গিৰিয়েক হ'ল এই পঞ্চপাণ্ডৱ। এতিয়া তোমালোকে শেষৰ বাক্যটো চোৱা। এথেন্স গ্ৰীচ দেশৰ এখন প্ৰধান চহৰ। এথেন্স কোন দেশৰ প্ৰধান চহৰ? এথেন্স গ্ৰীচ দেশৰ এখন প্ৰধান চহৰ। এতিয়া তোমালোকে এটা কথা মন কৰিছিলানে? আকৌ চোৱা শব্দকেইটা। ম নিয়চন চ মঞ্চ। মঞ্চ নিয়চনৰ ওপৰত তোমালোকে কি দেখা নাই? মাত্ৰাডাল দেখা নাই। তোমালোকে চোৱা প্ৰত্যেকটা শব্দতে মাত্ৰা নাই নিয়চনৰ ওপৰত। ইয়াত চোৱা 45 নিয়চনৰ ওপৰত মাত্ৰা নাই। ক্ৰঞ্চত মাত্ৰা নাই। কাঞ্চনতো নাই। পঞ্চায়ততো নাই। তাৰমানে আৰু নিশ্চয় তালব্য শস্যৰ ওপৰতো মাত্ৰা নাই। এই আখৰকেইটাৰ ওপৰত কি নাথাকে? মাত্ৰা নাথাকে। তোমালোকে এইটো কথা মনত ৰাখিবা। নমস্কাৰ।